হয় নমস্কাৰ। এখন 2024 বৰ্ষত হৈ যোৱা ক্লাছ 10ৰ আছামিছৰ পেপাৰ হাফ ইয়াৰলিৰ মোক ছাত্ৰী এগৰাকীয়ে হোৱাটছআপ যোগে ফটো মাৰি টিক দিয়া প্ৰশ্নটো কৰি দিবলৈ দিয়ে 17 নম্বৰৰ গ। তোমাৰ অঞ্চলৰ বানপানীৰ বাবে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা ডেস্ক বেঞ্চ আদি নষ্ট হোৱাত সেইবোৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। মাননীয় সম্পাদক বা সন্মানীয় সম্পাদক, মই ইয়াত অসমীয়া প্ৰতিদিন বুলি লিখিছো। আপোনালোকে যিকোনো বাতৰি কাকতে এখনৰ নাম লিখিব, তলত তাৰিখ লিখিব। অভিযোগ অৰ্থাৎ ৰিপৰ্ট, যিহেতুকে এইটো ৰিপৰ্ট ৰাইটিং হয়। এই অভিযোগটো আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, আমাৰ স্থানীয় পৰা। মই যিহেতুকে এটা পেপাৰতে স্কেন কৰি বুজাব লাগিব, যাৰ ফলত মই ওপৰৰ পৰা ষ্টাৰ্ট কৰিছো। অভিযোগ, বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ বাবে জৰুৰী আহ্বান। আমাৰ স্থানীয় স্কুলৰ দুৰ্বল অৱস্থাৰ প্ৰতি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ যুঁজি আছো, যিটো আমাৰ অঞ্চলৰ শেহতীয়া বানপানীৰ দ্বাৰা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। এজন সংশ্লিষ্ট ছাত্ৰ হিচাপে অৰ্থাৎ দায়িত্বশীল ছাত্ৰ হিচাপে মই চৰকাৰক আহ্বান জনাইছো যে ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। ক্ষতিৰ মূল্যায়ন অৰ্থাৎ ডেমেজ এছেছমেণ্ট। শ্ৰেণীকোঠা, দেৱাল ফাটি গৈছে, মজিয়া ক্ষতিগ্ৰস্ত হৈছে আৰু ছাদবোৰ লিক পৰিছে বা হৈছে। আচবাব, ফাৰ্নিচাৰসমূহ, ডেস্ক, চকী আৰু বেঞ্চ ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে। পাঠদানৰ সামগ্ৰীসমূহৰ ভিতৰত কিতাপ, শিক্ষাৰ সঁজুলি আৰু ডিজিটেল সঁজুলিও ধ্বংস হৈ পৰিছে। অনাময় ব্যৱস্থা অৰ্থাৎ চেনিটেশ্যন ফেচিলিটিছৰ ভিতৰত শৌচাগাৰ আৰু বাথৰুমৰ ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই। শিক্ষাৰ ওপৰত প্ৰভাৱ, শৈক্ষিক অধিৱেশনত ব্যাঘাত জন্মা, অনুকূল শিক্ষণ পৰিৱেশৰ অভাৱ, অস্বাস্থ্যকৰ পৰিস্থিতিৰ বাবে স্বাস্থ্যজনিত বিপদ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মনোযোগ হ্ৰাস। তাৰ পাছৰ পইণ্টটো অনুৰোধ লিখিব। আমি চৰকাৰক আহ্বান জনাইছো যে তাৎক্ষণিক মেৰামতি আৰু সংস্কাৰৰ বাবে ধন আবণ্টন দিয়া, ভৱিষ্যতৰ অনাকাংক্ষিত শিক্ষাক ৰোধ কৰাটো নিশ্চিত কৰিবলৈ অস্থায়ী সুবিধা প্ৰদান কৰা, নতুন শিক্ষাদান সামগ্ৰী আৰু সঁজুলি যোগান ধৰা, ভৱিষ্যতে যাতে আন্তঃগাঁথনিসমূহ ক্ষতি নহয় তাৰ বাবে সুব্যৱস্থা স্থাপন কৰা। শেষত সিদ্ধান্তত লিখিব, শিক্ষা এটা আমাৰ মৌলিক অধিকাৰ। আমি আমাৰ ভৱিষ্যত প্ৰজন্ম পলুঙা কৰিব নোৱাৰো। বানপানী হয়তো কমি যাব, কিন্তু চৰকাৰৰ কৰণীয় সদায় থাকি যাব। সেই গতিকে আমি সদায় সকলো দিশতে দৃষ্টিগোচৰ হওঁ। আমাৰ ভৱিষ্যত যাতে সফল হয় তাৰ বাবে আমি সদায় সংঘৰ্ষ কৰি যাম। আমি আপোনাৰ নিউজ পেপাৰ অৰ্থাৎ বাতৰি কাকতত আমাৰ দুৰ্দশা উপস্থাপন অৰ্থাৎ উজ্জ্বল কৰিবলৈ অনুৰোধ জনালো। আশা কৰো যে কৰ্তৃপক্ষ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। বিনীতভাৱে অৰ্থাৎ চিনচিয়াৰলি, নাম নিলিখাই ভাল। মই ইয়াতহে লিখি দিছো, অপ্সৰা বেগম ৰঙামাটি হাইস্কুল। এই ছাত্ৰীগৰাকীয়ে মোক হোৱাটছআপ যোগে দিছিলে, যাৰ ফলত মই নামটো মনত থাকিবলৈ লিখি থৈছো। ধন্যবাদ।